নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমি আজি নতুন এটা ভিডিঅ' সৈতে আহিছোঁ আজি আমি আলোচনা কৰিম আসাম হিষ্ট্ৰীৰ টপ 20 এমচিকিউ কুৱেশ্যনছ বাছি আমি 20টা টপ 20 কুৱেশ্যন লৈ আহিছোঁ চাওকচোন কি আছে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য হিষ্ট্ৰী অফ আসাম কেন বি ডিভাইডেড ইনটু হাউ মেনি এৰাছ অসমৰ ইতিহাসক মূলতঃ কেইটা ভাগত ভগোৱা হৈছে অপশ্যন এ দুটা আৰু পিছলৈ আছে 5টা ভাগত 3টা ভাগত আৰু 4টা ভাগত ইয়াৰে শুদ্ধটো হ'ব 4টা ভাগত এটো মই লিখি দিছো 4টা ভাগত আমি পিছলৈ আমি কি 4টা ভাগ কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল এই গুটেখিনি বিস্তাৰিতভাৱে ভিডিঅ আগবঢ়াম আপোনালোকে কমেন্ট কৰি জনাব আমি পিছলৈ দিম ইন হুইচ ইয়াৰ মল্লদেৱ নৰনাৰায়ণ একুৱাৰ্ড দ্য টাইটেল নাৰায়ণ মহাৰাজ নৰনাৰায়ণক কোন বছৰত নাৰায়ণ উপাধি প্ৰদান কৰা হৈছিল অপশ্যন এ 1540 অপশ্যন বি 1545 1533 1547 এটা শুদ্ধটো হ'ব 1540 তো মই লিখি দিছো 1540 এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব থাৰ্ড কোৱেশ্চনটো হৈছে হু এমং দা ফলোইং ফ্ৰম আসাম জয়েন দা ফেমাস দাণ্ডি মাৰ্চ অসমৰ হৈ কোনে ঐতিহাসিক দাণ্ডি যাত্ৰাত অংশ লৈছিল কনকলতা বৰুৱা গুলাব বৰবৰা লীলাধৰ বৰুৱা আৰু কমলেশ্বৰ সিনহা শুদ্ধটো হ'ব লীলাধৰ বৰুৱা এটো মই লিখি দিছো লীলাধৰ বৰুৱা মহাত্মা গান্ধীৰ লগত মানে আমাৰ অসমৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে দাণ্ডি যাত্ৰা কৰিছিলে এটো খুব ইম্পৰ্টেন্ট এটো প্ৰশ্ন আহি থাকে মনত ৰাখিব লীলাধৰ বৰুৱা পৰৱৰ্তী প্ৰশ্ন Question 4 Which one was the capital of Kosari Kingdom ইয়াৰ মাজত কছাৰী ৰাজ্যৰ ৰাজধানী কোনখন কেবাখনো ঠাই দি দিছে এটা দিছে জোৰহাট কোহিমা ডিমাপুৰ আৰু কাৰ্বি-আংলং ডিমাপুৰ হ'ব ডিমাপুৰ কছাৰী সকলৰ ৰাজধানী আছিল এটো মই লিখি দিছো ডিমাপুৰ অপশ্যন সি এটো হ'ব 5 নম্বৰ কোৱেশ্চনটো Question 5 Which of the following king rebuilt the Kamakhya temple কামাখ্যা টেম্পল উল্লেখিত কোনজনা আহোম ৰজাই কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰে এটো দিছে ৰুদ্ৰসিংহ ভগদত্ত নৰনাৰায়ণ আৰু প্ৰমদত্ত সিংহ এৰে 1565 চনত হৈছিল এটো নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল এটো 1565 1565 এটো মই লিখি দিছো এটো খুব মনত ৰাখিব এটো আহি থাকে যে কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল নৰনাৰায়ণে আৰু 1565 এটো পিছৰ প্ৰশ্ন question number 6 who among the following is the earliest known king of ancient assam উল্লেখিত কোনজন প্ৰাচীন অসমৰ প্ৰথম ৰজা আছিল নৰকাসুৰ মহিৰংগ দানৱ হিডিম্বা আৰু শ্ৰীহৰ্ষ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি টো হ'ব মহিৰংগ দানৱ তেখেতক অসুৰ বংশৰ ৰজা বুলি কোৱা হৈছিল মহিৰংগ দানৱ আছিল অসমৰ প্ৰথমজন ৰজা বুলি কোৱা হয় তাৰ আগলৈকে ব্ৰঞ্জীৰ তেনেকুৱা কোনো সম্ভেদ পোৱা নাযায় তেওঁকে ধৰা হয় মহিৰংগ দানৱ এটো ইম্পৰ্টেন্ট এটো মনত ৰাখিব question number 7 টো হৈছে শ্ৰীমন্ত শংকৰদেৱা was able to establish এক চৰণ নাম ধৰ্ম during which king's rule উল্লেখিত কোনজন ৰজাৰ শাসন কালত শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠা কৰে শংকৰদেৱৰ যে একশৰণ নাম ধৰ্ম ভাস্কৰ বৰ্মন বিশ্বসিংহ নৰনাৰায়ণ আৰু চিলাৰায় এটো হ'ব নৰনাৰায়ণৰ দিনত এটো ইম্পৰ্টেন্ট হয় নৰনাৰায়ণ এটো লিখি দিছো নৰনাৰায়ণ question number 8 the ahom dynasty ruled the ahom kingdom for approximately how many years ahom সকলে প্ৰায় কিমান বছৰ ৰাজত্ব কৰে ইয়াত approximately শব্দটো লগাই দিছে প্ৰায় বুলি কৈছে 460 years 500 years 600 years 680 years এটো হ'ব 600 বছৰ অপশ্যন সি টো হ'ব 600 বছৰ এটো মনত ৰাখিব এটো who was the chief minister of assam when the capital of the state was shifted to Dispur from Shillong আমি তো জানো আমাৰ অসমৰ ৰাজধানী পূৰ্বতে শিলঙত আছিল তাৰ পিছৰ পৰা দিছপুৰলৈ লৈ অহা হ'ল এটো হৈছিল শৰৎ চন্দ্ৰ সিংহৰ দিনত 1973 এটো খুব ইম্পৰ্টেন্ট 1973 শৰৎ চন্দ্ৰ সিনহা দুটা ইম্পৰ্টেন্ট এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছে the ancient name of কাছাৰ was কাছাৰৰ প্ৰাচীন নাম কি আসলতে এটা অপচন আছে হিৰিম্বা ডিমাপুৰ নাৰায়ণপুৰ ধনচিৰি ইয়াৰ ভিতৰতে বাৰু কোনটো হ'ব জান লাগিছে আপোনাৰ ইয়াতে হ'ব
কাছাৰৰ প্ৰাচীন নামটো হৈছে ডিমাপুৰ এনচিয়েণ্ট নেম ডিমাপুৰ এইটো মই টিক কৰি দিছোঁ তাৰপিছতে নেক্সট কুৱেশ্যন দ্য শ্বেপ অফ দ্য কইনছ অফ আহোম ৰিজন ৱাজ আহোম যুগৰ মুদ্ৰাসমূহৰ আকৃতি কেনেকুৱা আছিলে ইয়াতে অপশ্যনবিলাক দি দিছে চাৰ্কুলাৰ স্কুৱেৰ অক্টাগনেল আৰু হেক্সাগনেল হ'ব অক্টাগনেলটো কেনেকুৱা 8টা চুক থকা আমাৰ যেনেকৈ বৰ্তমান সময়ত থকা দুটকীয়া যিটো কইনছ যিটো মুদ্ৰা তাৰ শেপৰ সেইটো হ'ব আঁকি দিছোঁ এইটো এনেকুৱা পিছৰ প্ৰশ্ন 12th কুৱেশ্যন মূলা গাভৰু ডাইট ফাইটিং এগেইনষ্ট মূলা গাভৰুৱে কাৰ বিপক্ষে যুঁজি প্ৰাণ আহুতি দিছিলে আমিতো জানোৱেই বীৰাংগনা মূলা গাভৰু বুলি কওঁ অপশ্যনবিলাক আছে মিৰ জুমলা তুৰ্বক কুতুবুদ্দিন আইবাক আৰু মহম্মদ তালিছ ইয়াতে শুদ্ধটো হ'ব তুৰ্বক আৰু ইয়াতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে বীৰাংগনাগৰাকী মূলা গাভৰু যি স্বামী কোন আছিলে কাৰ পত্নী আছিলে এইটো হ'ব ফ্ৰাচেনমুং বৰগোহাঁই এইটো মই লিখি দিছোঁ ফ্ৰাচেনমুং বৰগোহাঁই পত্নী এইটো হ'ব নেক্সট কুৱেশ্যন ইন উইচ প্লেচ দ্য ফাৰ্ষ্ট বেটল ফট বাই দ্য আহোমছ এগেইনষ্ট দ্য মোগলছ উল্লেখিত কোনখন ঠাইত আহোমসকলে প্ৰথম মোগলৰ বিপক্ষে যুঁজ দিয়ে ইটাখুলি ভৰলি চৰাইঘাট আৰু যোগীঘোপা ইয়াতে শুদ্ধটো হ'ব ভৰলি এইটো ভৰলি লিখি দিছোঁ এইটো হ'ব নেক্সট কুৱেশ্যন চদিয়াখোৱা গোহাঁই পোষ্ট was created during the reign of which Ahom's king সদিয়াখোৱা গোহাঁই পদবী কোনজন আহোমৰ ৰজাই সৃষ্টি কৰে স্বৰ্গদেউ চুহুংমুং স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ প্ৰতাপ সিংহ নান অফ দেম ইয়াৰে হ'ব স্বৰ্গদেউ চুহুংমুং তেওঁ পিছলৈ হিন্দু নাম লৈছিলে স্বৰ্গনাৰায়ণ বুলি এইটো এটা ইম্পৰ্টেণ্ট চুহুংমুং নেক্সট কুৱেশ্যন 15 কুৱেশ্যন which of the following animals was used as the royal symbol of the ancient king of Kamrupa উল্লেখিত কোনবিধ জন্তুক প্ৰাচীন কামৰূপৰ ৰজাসকলে ৰাজকীয় মৰ্যাদা দিছিল বুল মানে ষাঁড়গৰু সিংহ বাঘ আৰু হাতী ইয়াতে শুদ্ধটো হ'ব হাতী এলিফেণ্ট অপশ্যন ডিটো হ'ব এলিফেণ্টক দিছিলে নেক্সট কুৱেশ্যনটো আহিছে ডিউৰিং দ্য ৰিজন অফ উইচ অফ দ্য ফলোয়িং কিং দ্য টেম্পল অফ নৱগ্ৰহ ৱাজ বিল্ড নৱগ্ৰহ দেৱালয় উল্লেখিত কোনজনা ৰজাৰ শাসন কালত নিৰ্মাণ কৰা হৈছিলে ৰাজেশ্বৰ সিংহ শিৱ সিংহ উদয়াদিত্য সিংহ প্ৰমদত্ত সিংহ ইয়াৰে শুদ্ধটো হ'ব ৰাইট এনচাৰ হ'ব ৰাজেশ্বৰ সিংহ 1752 কৰিছিলে এইটো পুনৰ নিৰ্মাণ 1752 এইটো ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন দ্য টেম্পল অফ উমানন্দ ইজ এছ'চিয়েটেড উইথ দ্য গড উমানন্দ দেৱালত উল্লেখিত কোনজনা ভগৱানৰ আৰাধনা কৰা হয় চান্দিকা দুৰ্গা গণেশ আৰু শিৱা ইয়াতে হ'ব শিৱক কোৱা হয় আৰু জনবিশ্বাস মতে মহাদেৱৰ তৃতীয় নেত্ৰৰ পৰা ওলোৱা জুইৰে কামদেৱক ইয়াতে ভস্ম কৰা হৈছিলে সেইকাৰণে এইখন পাহাৰখনক যিটো ঠাইত মন্দিৰ আছে তাতে ভস্মাসুৰ বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাং ভিজিট কামৰূপ ইন হুইচ চেঞ্চুৰী কোন শতিকাত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহে 4ৰ্থ শতিকাত 5ম শতিকাত 6ষ্ঠ শতিকাত আৰু 7ম শতিকাত এইটো আহিছিলে 7ম শতিকাত আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত এইটো এটা ইম্পৰ্টেণ্ট হয় মিৰ জুমলা ইনভেডেড আছাম ইন হুইচ ইয়াৰ উল্লেখিত কোন বছৰত মিৰ জুমলাই অসম আক্ৰমণ কৰে 1671 1662 1660 1650 ইয়াৰে শুদ্ধটো হ'ব 1662 অপশ্যন বিত পাইছোঁ এইটো 17 মাৰ্চত কৰিছিলে আহোমৰ ৰাজধানী গড়গাঁৱলৈকে আহি পেলাই মিৰ জুমলাই আক্ৰমণ কৰিছিলেহি 17 মাৰ্চত এইটো লিখি দিছোঁ 17 মাৰ্চ এইটো ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন তাম্ৰধ্বজ ৱাজ এ কিং অফ হুইচ ডাইনাষ্টি তাম্ৰধ্বজ উল্লেখিত কোন সাম্ৰাজ্যৰ ৰজা আছিলে আহোম আছিল নে কছাৰী চুতীয়া পাল বংশ আছিলে চাৰিটা অপশ্যন আছে ইয়াৰে হ'ব কছাৰী ৰজা আছিলে তাম্ৰধ্বজ কছাৰীসকলৰ 12 নম্বৰজন ৰজা আছিলে 12 সংখ্যক 12th 12 সংখ্যক ৰজা আছিলে তাম্ৰধ্বজ আহি আমি ভিডিঅ'ৰ শেষৰ অংশ পালোহি ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ প্ৰতিযোগিতামূলক পৰীক্ষাক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা জিকে কুইজ কাৰেণ্ট এফেয়াৰ্ছ মেথছ ৰিজনিং আদি নিয়মিতভাৱে পাবৰ বাবে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাব যথেষ্ট কষ্ট কৰি প্ৰশ্নখিনি যুগুতাইছোঁ আপোনালোকৰ বাবে কমেণ্ট কৰিব জনাব আৰু পৰৱৰ্তী সময়ত আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে জনাব লাইক কৰিব ধন্যবাদ